হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্টছ, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে ক্লাছ 10 বিজ্ঞানৰ অধ্যায় 3ৰ প্ৰশ্নাৱলী আৰু অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ দিবলৈ গৈ আছোঁ। তোমালোকে নিজৰ বহীত কপি কৰি ল'বা। অ'কে, থেংক ইউ। কুৱেশ্যন নম্বৰ 1, ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু সাধাৰণ অৱস্থাত জুলীয়া। সেইটো হ'ব পাৰা। পাৰা সদায় সাধাৰণ অৱস্থাত জুলীয়া থাকে। ধাতুবিধ একমাত্ৰ ধাতুবিধেই হৈছে পাৰা। কটাৰীৰে সহজে কাটিব পাৰি। ছডিয়াম ধাতুবিধ আমি কটাৰীৰে সহজে কাটিব পাৰি। ছডিয়াম আছে, লিথিয়াম আছে। তাপৰ আটাইতকৈ সুপৰিবাহী যিবিলাকৰ মাজে তাপ অতি বেছিকৈ পাৰ হ'ব পাৰে বা বিদ্যুতো পাৰ হ'ব পাৰে, তো সেইটো হৈছে চিলভাৰ আৰু কপাৰ। আৰু তাপৰ কম পৰিবাহী বুলি ক'লে সীহ আৰু মাৰ্কাৰী হ'ব। ইয়াত বানানটো ভুল আছে, মাৰ্কাৰী। মই আকাৰ ৰেফ, কয় আকাৰ ৰয় অস্বীকাৰ দিবা তোমালোকে মাৰ্কাৰী। সীহ ইয়াতে লিভ আছে, লিভ নহয়, এইটো হ'ব সীহ। দন্তা হয় দীৰ্ঘিকাৰ হ, সীহ আৰু মাৰ্কাৰী। অ'কে, নাম্বাৰ 2, ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তা বুলিলে কি বুজা? যিবোৰ ধাতু হাতুৰিৰে কোবাই পাতল ৰূপান্তৰ কৰিব পাৰি তেনে ধাতুক ঘাত সহনীয়তা বুলি কোৱা হয়। মানে একেবাৰে পিটি পাতল পাত বনাব পাৰি, যেনেকৈ সোণ আছে, ৰূপ আছে, সেইবোৰক পিটি আমি একেবাৰে পাতল পাত বনাব পাৰি। আৰু কিছুমান ধাতু আছে যিবোৰক টানি মিহি তাৰলৈ পৰিৱৰ্তন কৰিব পাৰি, তেনে ধাতুৰ ধৰ্মবিলাকক কোৱা হয় নমনীয়তা ধৰ্ম। অ'কে, তো সোণ 1 গ্ৰাম সোণৰ পৰা 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ তাঁৰ বনাব পাৰি। অ'কে, মনত ৰাখিবা। তোমালোকে চাবা ইয়াত ধাতুৰ পিছত দাড়ি আছে, সেইটো নহ'ব, আৰু নমনীয়তাৰ পিছত দাড়ি আছে, সেইটো তোমালোকে দিব নালাগে। অ'কে, ধাতুৰ এই ধৰ্মটোক ইয়াৰ ঘাত সহনীয়তা আৰু ধাতুৰ এই ধৰ্মটোক নমনীয়তা বুলি কোৱা হয় বুলিকে লিখিলে হ'ব। তাৰপিছৰ প্ৰশ্নাৱলীত নাম্বাৰ 1 চাবা, ছডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুবাই ৰখা হয়? ছডিয়াম ধাতু অতিশয় সক্ৰিয়। এই সাধাৰণ অৱস্থাতে পানী আৰু বায়ুৰ লগত বিক্ৰিয়া কৰে, সেইবাবে ইয়াক জৈৱ দ্ৰাৱক কেৰাচিনত ডুবাই ৰখা হয়। তাৰমানে একচুৱেলি ইয়াত কথাটো হৈছে ছডিয়াম ধাতুবিধে বায়ুমণ্ডলত থকা বায়ুৰ লগত ইমান দ্ৰুততাৰে বিক্ৰিয়া কৰে যে বিক্ৰিয়া কৰাৰ লগে লগেও ছডিয়াম ধাতুবিধ জ্বলি উঠে। মানে ইমান তীব্ৰ বেগে বিক্ৰিয়া কৰে, আৰু তীব্ৰ বেগে বিক্ৰিয়া কৰে ফলত ছডিয়াম ধাতুবিধ জ্বলি উঠে। অ'কে, তো দুৰ্ঘটনা ৰোধ কৰিবলৈ বা কিবা এক্সিডেণ্ট নহ'বলৈ ছডিয়াম ধাতুবিধক কেৰাচিনত ডুবাই ৰখা হয়। কেৰাচিন হৈছে এবিধ জৈৱ দ্ৰাৱক, আৰু জৈৱ দ্ৰাৱকত সোমাই থ'লে অক্সিজেনৰ অভাৱত আৰু বায়ুমণ্ডলৰ পোনপটীয়া সংযোগ নাপাব। ইয়াৰ ফলত ছডিয়াম ধাতুবিধ জ্বলি নুঠিব। অ'কে, নাম্বাৰ 2 আছে তলৰ বিক্ৰিয়াবিলাকৰ ৰাসায়নিক সমীকৰণ লিখা। উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰণৰ বিক্ৰিয়া। জলীয় বাষ্প মানে এইটো পানী H2O সংকেত দি বুজোৱা হয়। আৰু তো আইৰণ বুলি ক'লে Fe। তো ইয়াত 3টা আইৰণৰ পৰমাণু আৰু 4টা পানীৰ অণুৰ লগত বিক্ৰিয়া ঘটাই আইৰণ অক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন হৈছে। তাৰমানে ইয়াত জলীয় বাষ্পৰ লগত আইৰণৰ বিক্ৰিয়া দেখুওৱা হৈছে। তাৰপিছত নাম্বাৰ 2 আছে পানীৰ লগত কেলছিয়াম আৰু পটাছিয়ামৰ বিক্ৰিয়া। পানীৰ লগত পটাছিয়ামে বিক্ৰিয়া কৰি পটাছিয়াম হাইড্ৰক্সাইড KOH আৰু হাইড্ৰজেন উৎপন্ন কৰে, লগত তাপো সামান্য পৰিমাণে উৎপন্ন হয়। তাৰপিছত আছে পটাছিয়াম আৰু কেলছিয়ামৰ লগত। পানীৰ লগত কেলছিয়ামে বিক্ৰিয়া কৰি কেলছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। কেলছিয়াম হাইড্ৰক্সাইডক শুকান খেতিলিত চূণ বুলি কোৱা হয়, CaOH2 তাৰ সংকেত, তোমালোকে সেইটো মনত ৰাখিবা। আৰু কেলছিয়ামে এই 2টা পানীৰ অণুৰ লগত বিক্ৰিয়া কৰি এটা কেলছিয়াম হাইড্ৰক্সাইডৰ অণু আৰু এটা হাইড্ৰজেনৰ অণু সৃষ্টি কৰিছে। অ'কে ষ্টুডেণ্ট, এতিয়া চাবা তোমালোকে প্ৰশ্নাৱলী 2ৰ 3 নম্বৰ প্ৰশ্ন। ABCD 4টা ধাতু লৈ তলৰ দ্ৰৱণবিলাকত এটা এটাকৈ দিয়া হৈছে। ফলাফলবিলাক তলৰ তালিকাত লিপিবদ্ধ কৰা হৈছে। ফলাফলবিলাক দিয়া হৈছে, তোমালোকে এই টেবুলটোত দেখা পাই আছা। ধাতু 4টা হৈছে ABCD। তো 4টা ধাতুৱে প্ৰথমত আইৰণ টু ছালফেটৰ লগত বিক্ৰিয়া ঘটাব দিয়া হৈছে। তাৰপিছত কপাৰ টু ছালফেটৰ লগত, তাৰপাছত জিংক ছালফেটৰ লগত, তাৰপাছত চিলভাৰ নাইট্ৰেটৰ লগত। তো ইয়াৰ পৰা কিছুমানৰ লগত ধাতুবিলাকে বিক্ৰিয়া কৰিছে, কিছুমানৰ লগত বিক্ৰিয়া নকৰিলে। অ'কে, বিক্ৰিয়া হোৱা নাই, কিছুমানৰ লগত বিক্ৰিয়া হোৱা নাই। তো বিক্ৰিয়া হোৱাৰ কাৰণ কি? ধাতু ধৰা এই ধাতুটোৱে ইয়াত আইৰণ টু ছালফেটৰ লগত বিক্ৰিয়া কৰা নাই। কিয় কৰা নাই? নিশ্চয় এই ধাতুবিধ আইৰণ টু ছালফেটতকৈ কম সক্ৰিয় হয়। অ'কে, যদি অধিক সক্ৰিয় হয় তেতিয়াহ'লেহে সি আন এবিধ ধাতুবিধক তাৰ জলীয় দ্ৰৱৰ পৰা অপসাৰিত কৰিব পাৰে। ইয়াত এই ধাতুতকৈ আইৰণ ধাতুবিধ হৈছে বেছি সক্ৰিয়, গতিকে ইয়াত বিক্ৰিয়াটো নহ'ল।
ওকে তাৰপিছত চাবা নাম্বাৰ বি ধাতুবিধৰ কথাটোৰ ক্ষেত্ৰত চাবা বি ধাতুবিধে আইৰণ টু ছালফেটৰ লগত বিক্ৰিয়া কৰিছে সেইকাৰণে এই বিক্ৰিয়াটো কোৱা হৈছে প্ৰতিস্থাপন বিক্ৰিয়া তো বিক্ৰিয়া কৰিছে কাৰণটো হৈছে বি ধাতুবিধ আইৰণতকৈ বেছি সক্ৰিয় আইৰণতকৈ বেছি সক্ৰিয় হোৱাৰ কাৰণে ইয়াত প্ৰতিস্থাপন বিক্ৰিয়াটো সংঘটিত হৈছে তোমালোকে এই মানে ধাতুবিলাকৰ সক্ৰিয়তা ক্ৰম এটা আছে সেই সক্ৰিয়তা ক্ৰমটো পেজ নম্বৰ 45ত তোমালোকে পাবা 45ৰ পৰা তোমালোকে সেই ক্ৰমটো শিকিব লাগিব মত ৰাখিব লাগিব তাৰ পিছত তোমালোকে এই টেবুলটো সম্পূৰ্ণভাৱে একদম সহজত ফুলফিল কৰিব পাৰিবা তো ইয়াত কোৱেশ্চন নম্বৰ 1 আছে আটাইতকৈ সক্ৰিয় ধাতুবিধ কি আমি এই টেবুলৰ পৰা আমি দেখা পাম যে আটাইতকৈ সক্ৰিয় ধাতুবিধ হৈছে বি নাম্বাৰ 2ত আছে কপাৰ টু ছালফেট দ্ৰৱণ কপাৰ টু ছালফেট লৱণত বি ধাতু দিলে কি হ'ব কপাৰ টু ছালফেট লৱণত বি ধাতুটো দিলে ই কপাৰ ছালফেট লৱণৰ পৰা কপাৰ অপসাৰিত কৰিব কপাৰ অপসাৰিত কৰিব কাৰণ বি ধাতুবিধ হৈছে কপাৰতকৈ অধিক সক্ৰিয় নাম্বাৰ 3ত আছে এ বি চি ডি ধাতুক সক্ৰিয়তাৰ নিম্নক্ৰমত সজোৱা তো কোনবিধ ধাতু বেছি সক্ৰিয় কম সক্ৰিয় সেইটো সক্ৰিয়তাৰ নিম্নক্ৰমত সজাব লাগে তো তোমালোকে লিখিব পাৰা বি is greater than A, greater than C, greater than D. Okay, ইয়াত তোমালোকৰ দিয়া আছে তোমালোকে স্পষ্টকৈ দেখা পাইছা সেই অনুপাতে সেই বি ধাতুবিধে ৰিপ্ৰেজেণ্ট কৰিব জিংক এ আইৰণ চি এ কপাৰ আৰু ডি এ সেইটো চিলভাৰ অ'কে ৰিপ্ৰেজেণ্ট কৰিব তো ইয়াত অংশ লোৱা প্ৰকৃত ধাতুকেইটাৰ নাম দিয়া হৈছে সেইটো তোমালোকে ইয়াত শ্ব' নকৰিলেও হয় কোনো অসুবিধা নহ'ব ইয়াত সেই অৰিজিনেল মানে প্ৰকৃত ধাতুবিধৰ নামকেইটা নিলিখিলেও হয় অ'কে চাবা কুৱেশ্যন নম্বৰ 4 লঘু হাইড্ৰ'ক্লৰিক এচিডত এটা সক্ৰিয় ধাতু দিলে কি গেছ উৎপন্ন হয় আইৰণে লঘু ছালফিউৰিক এচিডৰ লগত কৰা বিক্ৰিয়াটোৰ সমীকৰণ লিখা যেতিয়া লঘু হাইড্ৰ'ক্লৰিক এচিডে সক্ৰিয় ধাতুৰ লগত মিহলি কৰা হয় তেতিয়া হাইড্ৰজেন গেছ উৎপন্ন হয় মানে এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰি সাধাৰণতে হাইড্ৰজেন গেছ উৎপন্ন কৰে সেইটো তোমালোকে মনত ৰাখিবা হাইড্ৰজেনক H2 দি চিনাক্ত কৰা হয় যেনে ছডিয়ামে ইয়াত HCl ৰ লগত বিক্ৰিয়া কৰিছে দুটা ছডিয়ামৰ অণু আৰু দুটা HCl ৰ অণুৱে বিক্ৰিয়া কৰি দুটা ছডিয়াম ক্লৰাইডৰ অণু আৰু এটা হাইড্ৰজেনৰ অণু সৃষ্টি কৰিছে আকৌ যেতিয়া আইৰণে লঘু ছালফিউৰিক এচিডৰ লগত বিক্ৰিয়া কৰে ছালফিউৰিক এচিডক H2SO4 দি লিখা হয় আইৰণে লঘু ছালফিউৰিক এচিডৰ লগত বিক্ৰিয়া কৰি আইৰণ ছালফেট আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে নম্বৰ 5 আছে নম্বৰ 5ত চাবা আইৰণ টু ছালফেট দ্ৰৱণত জিংক ধাতু দিলে কি দেখিবা সংঘটিত হোৱা বিক্ৰিয়াটো লিখা যেতিয়া আইৰণ টু ছালফেটৰ জৰিয়তে দ্ৰৱত জিংক মিহলি হয় তেতিয়া আইৰণ ছালফেটৰ সেউজীয়া ৰংটো লাহে লাহে নাইকিয়া হৈ পৰিব আৰু জিংকৰ ওপৰত আইৰণৰ অদক্ষিপ্ত হ'ব মানে আইৰণৰ এটা লেয়াৰ সৃষ্টি হ'ব অ'কে জিংকৰ ওপৰত এটা প্ৰলেপ সৃষ্টি হ'ব ইয়াকে অদক্ষিপ্ত বুলি কোৱা হয় ৰাসায়নিক বিক্ৰিয়াটো হৈছে জিংক প্লাছ আইৰণ ছালফেট Zn প্লাছ FeSO4 এৰো Zn মানে জিংক ছালফেট প্লাছ আইৰণ তোমালোকে এইটো পঢ়িবা কেনেকৈ জিংক ছালফেটে আইৰণ ছালফেটৰ লগত বিক্ৰিয়া কৰি মানে সেই এৰো চিনটোৱে বিক্ৰিয়া কৰি বুজাব লাগিব তো জিংকে আইৰণ ছালফেটৰ লগত বিক্ৰিয়া কৰি জিংক ছালফেট আৰু আইৰণ উৎপন্ন কৰে ওকে এতিয়া চাবা তাৰ পিছৰ প্ৰশ্নাৱলীৰ কুৱেশ্যন নম্বৰ 1 ছডিয়াম অক্সিজেন আৰু মেগনেছিয়ামৰ ইলেক্ট্ৰনীয় বিন্দু গঠন ইলেক্ট্ৰন ডট ষ্ট্ৰাকচাৰ লিখিব লাগে ওকে ছডিয়াম অক্সিজেন আৰু মেগনেছিয়ামৰ তো তোমালোকে ছডিয়ামৰ ইলেক্ট্ৰনীয় বিন্দু গঠন লিখিবলৈ হ'লে ছডিয়ামৰ পাৰমাণৱিক সংখ্যা জানিব লাগিব ছডিয়ামৰ পাৰমাণৱিক সংখ্যা হৈছে 11 যদি তাৰ পাৰমাণৱিক সংখ্যা 11 হয় তেন্তে তাৰ ইলেক্ট্ৰনৰ বিন্যাসটো হ'ব ইলেক্ট্ৰন কনফিগাৰেশ্যনটো হ'ব 2.8.1 যেহেতু বহিঃকক্ষত এটা ইলেক্ট্ৰন আছে গতিকে ছডিয়ামে বহিঃকক্ষৰ এটা ইলেক্ট্ৰন ত্যাগ কৰিব গতিকে বহিঃকক্ষত থকা ইলেক্ট্ৰন যদি 1 হয় গতিকে ছডিয়ামৰ বাহিৰত এটা ডট চিন দিবা অক্সিজেনৰ ইলেক্ট্ৰনৰ বিন্দু গঠন যেহেতু অক্সিজেনৰ পাৰমাণৱিক সংখ্যা হৈছে 8 গতিকে তাৰ ইলেক্ট্ৰনৰ বিন্যাসটো হ'ব 2.6 যেহেতু বহিঃকক্ষত 6টা ইলেক্ট্ৰন আছে গতিকে তাৰ তিনিটা দিশত তিনিওফালে আৰু দুটাকে ডট চিন দিবা দুটাকে ডট দিবা ওকে এটা মেগনেছিয়ামৰ ইলেক্ট্ৰনৰ বিন্দু গঠন যেহেতু মেগনেছিয়ামৰ পাৰমাণৱিক সংখ্যা 12 তো গতিকে মেগনেছিয়ামৰ বহিঃকক্ষত দুটা ইলেক্ট্ৰন আছে কেনেকৈ 2.8.2 বহিঃকক্ষত দুটা ইলেক্ট্ৰন আছে গতিকে মেগনেছিয়ামৰ বাহিৰত তোমালোকে দুটা ডট দিবা ওকে এতিয়া নাম্বাৰ 2ত আছে ইলেক্ট্ৰন স্থানান্তৰৰ জৰিয়তে ছডিয়াম অক্সাইড আৰু মেগনেছিয়াম অক্সাইডৰ গঠন লিখা ছডিয়াম অক্সাইডৰ গঠন চোৱা Na2O
ছডিয়ামৰ কাৰণে বহিকত এটা ইলেক্ট্ৰন আছে গতিকে সেই সুস্থিৰ ইলেক্ট্ৰনৰ বিন্যাস লাভ কৰিবলৈ হ'লে সেই বহিকৰ এটা ইলেক্ট্ৰন ত্যাগ কৰিব গতিকে তাক তোমালোকে শ্ব' কৰিবা তেনেকুৱা ছবিটো তেনেকুৱা দেখা পাইছা Na লিখিবা তাৰ তলত 2.8.1 দিবা যেটো তাৰ ইলেক্ট্ৰনৰ বিন্যাস হয় এৰো দিবা এৰো দিয়াৰ পিছত Na ওপৰত এটা সৰুকে প্লাস দিবা খুফালে এই প্লাসটোৱে বুজাইছে যে হি এটা ইলেক্ট্ৰন ত্যাগ কৰিছে হি সোডিয়াম আয়ন গঠন কৰিছে এটা ইলেক্ট্ৰন ত্যাগ কৰি সোডিয়ামৰ আয়ন গঠন কৰিছে গতিকে তাৰ তলত হৈ যাব এতিয়া 2.8 1 দিব নালাগে কিয় কাৰণ হি বহিকৰ এটা ইলেক্ট্ৰন ত্যাগ কৰিছে আৰু ত্যাগ কৰিছে কাৰণে তাক প্লাস চিন দি ই মাইনাস দিয়া হৈছে ই মাইনাস মানে বহিকত এটা ইলেক্ট্ৰন ত্যাগ কৰিছে যে সেই ইলেক্ট্ৰনটোক সেপাৰেট কৰা হৈছে ওকে তাৰপিছত চাবা অক্সিজেনৰ কাৰণে কি আছে 2.6 তাৰমানে তাৰ ইলেক্ট্ৰনৰ বিন্যাস 2.6 হি সুস্থিৰ ইলেক্ট্ৰনীয় বিন্যাস লাভ কৰিবলৈ দুটা ইলেক্ট্ৰন গ্ৰহণ কৰিব গতিকে তাৰ লগত প্লাস চিন দি অক্সিজেনৰ লগত প্লাস চিন দি 2e- লিখা হৈছে তাৰ পিছত হি আয়ন সৃষ্টি কৰিব দুটা ইলেক্ট্ৰন গঠন কৰি O2- তাৰ ইলেক্ট্ৰনৰ বিন্যাসটো হৈ যাব 2.8 যেটো এটা সুস্থিৰ ইলেক্ট্ৰনৰ বিন্যাস হৈছে তাৰ পিছত তোমালোকে চাবা সেই তলৰ ছবিটো দুটা সোডিয়াম বহিকত দুটা ইলেক্ট্ৰন ত্যাগ কৰিছে দুটা প্ৰতিটোৱে এটা ইলেক্ট্ৰন ত্যাগ কৰিছে আৰু প্ৰতিটোৱে এটাকৈ ত্যাগ কৰা ইলেক্ট্ৰনটো এটা অক্সিজেন পৰমাণুৱে গ্ৰহণ কৰিছে গতিকে অক্সিজেনৰ নিজাববীয়া আছিল 6টা আৰু সোডিয়ামে ত্যাগ কৰা দুটা ইলেক্ট্ৰন মিলি হৈ গ'ল তাৰ 8টা সোডিয়ামৰ ইলেক্ট্ৰন দুটা মিলি হ'ল তাৰ 8টা তাৰ পিছত তোমালোকে সোডিয়ামৰ কাৰণে দুটা দিবা কাৰণ সোডিয়াম অক্সাইড গঠন হতে দুটা সোডিয়াম পৰমাণু জড়িত হৈছিল গতিকে Na2 আৰু ওপৰত প্লাস দিয়া হৈছে কাৰণ সোডিয়াম আয়নৰ কাৰণে প্লাস দিয়া হৈছে আৰু অক্সিজেনৰ হেতু চিত্ৰটো দেখুৱা হৈছে কাৰণ অক্সিজেনে দুটা ইলেক্ট্ৰন গ্ৰহণ কৰিছিল গতিকে দুটা ডট দিয়া হৈছে দুটা ডট সোডিয়ামৰ পৰা গ্ৰহণ কৰিছে কাৰণে দুটা ডট আৰু অক্সিজেনৰ নিজাববীয়া আছিল কাৰণে হেতু পূৰণ চিন দি বুজোৱা হৈছে আৰু ওপৰত 2- কাৰণ অক্সিজেনে সোডিয়ামৰ পৰা দুটা ইলেক্ট্ৰন গ্ৰহণ কৰিছিল আৰু অক্সিজেন আয়নৰ কাৰণে হেতু 2- দিয়া হৈছে তাৰ পিছত হেতু গঠনটো তৈয়াৰ হ'ল আৰু Na2 প্ৰস্তুত হ'ল ওকে সোডিয়াম অক্সাইড তাৰ পিছত কোৱেশ্চনটো আছে মেগনেছিয়াম অক্সাইডৰ গঠন ঠিক তেনেকৈ মেগনেছিয়ামৰ ঋণাত্মক দুটা ইলেক্ট্ৰন আছিল হি দুটা ইলেক্ট্ৰন ত্যাগ কৰি সুস্থিৰ ইলেক্ট্ৰনৰ বিন্যাস লাভ কৰিব গতিকে Mg2+ হ'ল এতিয়া 2.8 দেখুৱা হ'ব তাৰ পিছত দুটা ইলেক্ট্ৰন ত্যাগ কৰিছে কাৰণে +2e- দিয়া হৈছে মানে হি দুটা ইলেক্ট্ৰন ত্যাগ কৰিছে হেতু বুজোৱা হৈছে পিছত আছে কি অক্সিজেন প্লাস 2e- ন অক্সিজেনৰ কাৰণে বহিকত 8টা ইলেক্ট্ৰন গতিকে 2.6 আৰু হি দুটা ইলেক্ট্ৰন গ্ৰহণ কৰিছে সেইকাৰণে +2e দেখুৱা হৈছে আৰু গ্ৰহণ কৰাৰ পিছত অক্সিজেন আয়ন যেটো সৃষ্টি হৈছে সেই আয়নৰ ৰূপটো হৈছে O2- ওকে পিছত তাৰ হৈ যাব বহিকত 8টা ইলেক্ট্ৰন এতিয়া এই ছবিটো চোৱা মেগনেছিয়াম দুটা ইলেক্ট্ৰন ত্যাগ কৰিছে তাৰ বহিকত দুটা ইলেক্ট্ৰন অক্সিজেন এটা অক্সিজেন পৰমাণু গ্ৰহণ কৰিছে গ্ৰহণ কৰাৰ কাৰণে সেই ছবিটো তেনেদৰে হৈছে Mg2+ দুটা ইলেক্ট্ৰন হি ত্যাগ কৰিছে আৰু অক্সিজেনৰ দুটা ইলেক্ট্ৰন গ্ৰহণ কৰিছে সেইকাৰণে O2- মত ৰাখিবা ইয়াতে O ডট দুটা দিয়া হৈছে কাৰণ হেতু মেগনেছিয়ামে ত্যাগ কৰা দুটা ইলেক্ট্ৰন অক্সিজেনে গ্ৰহণ কৰিছিল আৰু ইয়াতে 6টা পূৰণ চিন আছে 3টা দিশত তাৰমানে হেতু হৈছে অক্সিজেনৰ নিজা ইলেক্ট্ৰন ওকে হেতু মেগনেছিয়াম অক্সাইডৰ গঠন ইয়াত এটা মেগনেছিয়ামৰ পৰমাণু আৰু এটা অক্সিজেনৰ পৰমাণু জড়িত হৈ আছে তাৰ পিছত কোৱেশ্চনটো আছে এই যৌগত থকা আয়নসমূহ কি ইয়াত আয়নসমূহ কি পাইছিলা সোডিয়াম অক্সাইড আৰু মেগনেছিয়াম অক্সাইডত থকা আয়নসমূহ কি আছিল এটা আছিল সোডিয়াম আয়ন Na+ ইলেক্ট্ৰন গ্ৰহণ কৰিলে বা ত্যাগ কৰিলে আয়ন সৃষ্টি হয় তো Na+ পিছত আছিল Mg2+ আৰু এটা হৈছে O2- এই তিনটাই হৈছে আয়ন ওকে ইয়াত আছে Na+ O2- আৰু Mg2+ ওকে ষ্টুডেন্ট তাৰ পিছত কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 2 আয়নীয় যৌগৰ গলনাংক কিয় বেছি আয়নীয় যৌগবোৰত এনায়ন আৰু কেটায়নবোৰৰ মাজত বিদ্যুৎস্থিতীয় আকৰ্ষণীয় বল অতিশয় বেছি ফলত আয়নসমূহ পৃথক কৰিবলৈ যথেষ্ট বেছি তাপৰ প্ৰয়োজন হয় বা পৃথক কৰিবলৈ বাবে অতিশয় বেছি হেতু ভুল আছে ফলত আয়নসমূহ পৃথক কৰিবৰ বাবে অতিশয় বেছি তাপ শক্তিৰ প্ৰয়োজন হয় সেইবাবে আয়নীয় যৌগবোৰৰ গলনাংক অতিশয় বেছি ওকে এতিয়া চাবা তাৰ পিছৰ প্ৰশ্নাৱলীৰ কোৱেশ্চন নম্বৰ 1 তলত দিয়াবোৰৰ সংজ্ঞা দিয়া মণিক আকৰ খনিজমল মণিক পৃথিৱীৰ খোলাটোত ধাতু এটাক মুক্ত বা যৌগ অৱস্থাত পাব পাৰি এনে পদাৰ্থবোৰক খনিজ পদাৰ্থ বা মণিক বোলে যেনে সোডিয়াম ক্লৰাইড পটাছিয়াম ক্লৰাইড মেগনেছিয়াম কাৰ্বনেট আৰু কপাৰ সালফাইড ওকে Cu2S ইত্যাদি
নাম্বাৰ 2 আকৰ অৰ্জ বুলি কোৱা হয় যিবোৰ খনিজ পদাৰ্থৰ পৰা কম খৰচতে ধাতু এটা বিশুদ্ধ অৱস্থাত আহৰণ কৰিব পাৰি সেই পদাৰ্থবোৰক ধাতুটোৰ আকৰ বুলি কোৱা হয় যেনে জিংক ব্লেড জিংকৰ আকৰিক ওকে জিংক ব্লেডক লিখা হয় Zn2s নাম্বাৰ 3 খনিজ মল খনিৰ পৰা আহৰণ কৰাৰ পিছত ধাতুৰ আকৰ এটাত বহুতো অপদ্ৰব্য বা অশুদ্ধ মিহলি হৈ থাকে এই অশুদ্ধিবোৰক খনিজ মল বুলি কোৱা হয় ওকে যেনেকৈ সিলভাৰ অক্সাইড ফসফৰাছ পেণ্টক্সাইড কেলছিয়াম অক্সাইড মেগনেছিয়াম কাৰ্বনেট আইৰণ অক্সাইড ইত্যাদি তাৰ পিছৰ কোৱেশ্যনটো হৈছে প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম হৈছে সোণ ৰূপ সোণক AU দি লিখা হয় চিহ্ন হৈছে AU আৰু ৰূপৰ চিহ্ন হৈছে AG ওকে চাবা তোমালোকে অনুশীলনীৰ কুৱেশ্যন নম্বৰ 1 তলৰ কোনবোৰ ক্ষেত্ৰত প্ৰতিস্থাপন বিক্ৰিয়া ঘটিব সোডিয়াম ক্লৰাইডৰ দ্ৰৱই আৰু কপাৰ সালফেট মেগনেছিয়াম ক্লৰাইডৰ দ্ৰৱ আৰু এলুমিনিয়াম ধাতু আইৰণ সালফেটৰ দ্ৰৱ আৰু সিলভাৰ ধাতু সিলভাৰ নাইট্ৰেটৰ দ্ৰৱ আৰু কপাৰ ধাতু উত্তৰটো হ'ব সিলভাৰ নাইট্ৰেট আৰু কপাৰ ধাতুৰ মাজত প্ৰতিস্থাপন বিক্ৰিয়া ঘটিব কাৰণ সিলভাৰতকৈ কপাৰ অধিক সক্ৰিয় কপাৰে সিলভাৰ নাইট্ৰেট দ্ৰৱৰ পৰা কপাৰ সিলভাৰক অপসাৰিত কৰিব পাৰিব নাম্বাৰ 2 আছে লুৰ টাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হ'ব গ্ৰীজ ব্যৱহাৰ কৰি ৰং ব্যৱহাৰ কৰি জিংকৰ প্ৰলেপ দি ওপৰৰ সকলো পদ্ধতিত কি হ'ব লুৰ টাৱাৰ পৰা লুৰ টাৱাত মামৰে ধৰাৰ পৰা ৰক্ষা কৰিব পাৰি কাৰণ গ্ৰীজ ব্যৱহাৰ কৰিলেও হোক বা ৰং কৰিও হোক বা জিংকৰ প্ৰলেপ দিলেও হোক কি হ'ব পোনপটীয়াকৈ বায়ুমণ্ডলৰ অক্সিজেন বা জলীয় বাষ্পৰ সংস্পৰ্শ নহ'ব লুৱে সংস্পৰ্শ নাপাব ইয়াৰ ফলত মামৰে নধৰিব গতিকে শুদ্ধটো হ'ব ওপৰৰ সকলো কুৱেশ্যন নম্বৰ 3 এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে যৌগটো পানীত দ্ৰৱণীয় সম্ভৱপৰ মৌলটো হৈছে কেলছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰিব পাৰে ওকে কেলছিয়াম অক্সাইড যেটো হৈছে এটা আয়নীয় যৌগ খাদ্য বস্তু ভৰাই ৰখা পাত্ৰবোৰ টিনৰ প্ৰলেপ দিয়া হয় জিংকৰ নহয় কিয়নো টিনতকৈ জিংক দামী জিংকৰ গলনৰ তাপ জিংকৰ গলনাংক টিনতকৈ বেছি এটো গলনাংক হ'ব জিংকৰ গলনাংক টিনতকৈ বেছি নাম্বাৰ সি জিংক টিনতকৈ বেছি সক্ৰিয় নাম্বাৰ ডি জিংক টিনতকৈ কম সক্ৰিয় শুদ্ধ উত্তৰটো হ'ব নাম্বাৰ সি জিংক টিনতকৈ বেছি সক্ৰিয় জিংক হৈছে টিনতকৈ বেছি সক্ৰিয় ওকে নাম্বাৰ 5 চাবা তোমাক এটা হাতুৰি এটা বেটাৰী এটা বাল্ব আৰু এটা সুইচ দিয়া হ'ল এইবোৰৰ ধাতু আৰু অধাতু পৃথক কৰিবলৈ তুমি সিহঁতক কেনেধৰণে ব্যৱহাৰ কৰিবা ধাতু আৰু অধাতুৰ মাজত পাৰ্থক্য উলিওৱাৰ বাবে এই পৰীক্ষাটোৰ উপকাৰিতা উল্লেখ কৰা হাতুৰিৰ নাম্বাৰ এৰ এনসাৰটো হৈছে হাতুৰিৰ সহায়ত ধাতু আৰু অধাতুক পাতল পাত বা দণ্ডলৈ পৰিৱৰ্তন কৰিব পাৰি ধাতুবোৰক সহজতে পাত বা দণ্ডলৈ ৰূপান্তৰ কৰিব পাৰি কিন্তু অধাতুবোৰক যেতিয়া হাতুৰিৰে কোবোৱা হয় তেতিয়া এইবোৰ ভাঙি যাব পাৰে নাম্বাৰ 20 চাবা এই পৰীক্ষাৰ দ্বাৰা আমি সিদ্ধান্তত উপনীত হ'ব পাৰো নাম্বাৰ 1 ধাতুবোৰ ঘাত সহনশীল কিন্তু অধাতুবোৰ নহয় নাম্বাৰ 2 ধাতুবোৰ বিদ্যুতৰ সুপৰিবাহী কিন্তু অধাতুবোৰ বিদ্যুতৰ সুপৰিবাহী নহয় ইয়াত ছবিটো আৰু ছবিৰ পিছত যে তিনিটা শাৰী আছে সেই তিনিটা শাৰী তোমালোকে লিখিব নালাগে ওকে তাৰ পিছত কুৱেশ্যন নম্বৰ 6 উভধৰ্মী অক্সাইড কাক বোলে দুটা উভধৰ্মী অক্সাইডৰ উদাহৰণ দিয়া এনসাৰটো হ'ল ধাতব অক্সাইড যিবোৰে অম্ল আৰু ক্ষাৰ উভয়ৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে সেইহতক উভধৰ্মী অক্সাইড বোলে ওকে তাৰ মানে কিছুমান ধাতব অক্সাইড আছে মানে ধাতুৰ অক্সাইড জিংক অক্সাইড মেগনেছিয়াম অক্সাইড কপাৰ অক্সাইড লেড অক্সাইড ইত্যাদি ধাতুবিলাকে অম্ল আৰু ক্ষাৰ এচিড আৰু বেজ দুয়োটাৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে সেইকাৰণে সেই ধাতব অক্সাইডবিলাকক মানে ধাতুৰ আৰু অক্সিজেনৰ দ্বাৰা গঠিত যৌগবোৰ তাৰমানে ধাতব অক্সাইডবিলাকক উভধৰ্মী অক্সাইড বুলি কোৱা হয় যেনে এলুমিনিয়াম অক্সাইড আৰু জিংক অক্সাইড Al2O3 আৰু ZnO ওকে কুৱেশ্যন নম্বৰ 7 দুটাকৈ ধাতুৰ নাম লিখা যিয়ে লঘু এচিডৰ পৰা হাইড্ৰজেন অপসাৰণ কৰে আৰু যিয়ে নকৰে গাঢ় এচিডৰ পৰা হাইড্ৰজেন অপসাৰণ কৰা দুটা ধাতুৰ নাম হ'ল সোডিয়াম আৰু কেলছিয়াম ওকে এই সোডিয়াম আৰু কেলছিয়াম ধাতুবিধ হাইড্ৰজেনতকৈ বেছি সক্ৰিয় হয় হাইড্ৰজেন অপসাৰণ কৰিব নোৱাৰা ধাতু দুটোৰ নাম হ'ল কপাৰ আৰু সিলভাৰ
তাৰপিছত কুৱেশ্যন নম্বৰ 8 এম ধাতুৰ বৈদ্যুতিক শোধনৰ বেলিকা এণ্ড কেথড আৰু বিদ্যুৎ বিক্লেশ কি ল'ব লাগিব অ'কে অশুদ্ধ ধাতু এমক এণ্ড হিচাপে ব্যৱহাৰ কৰা হ'ব এমৰ বিশুদ্ধ ৰূপটোক কেথড হিচাপে এমৰ আৰু এম দ্ৰৱণীয় লৱণক বিদ্যুৎ বিক্লেশক হিচাপে ব্যৱহাৰ কৰা হ'ব তাৰপিছত কুৱেশ্যনটো আছে প্ৰত্যুষে সৰু চামুচ এখনত ছালফাৰ গুড়ি লৈ উত্তাপিত কৰিলে উদ্ভৱ হোৱা গেছটো তেওঁ কাষৰ চিত্ৰত দেখুওৱাৰ ধৰণে এটা পৰীক্ষানলী উভতাকৈ ধৰি সংগ্ৰহ কৰিলে নাম্বাৰ 1 সূক্ষ্ম লিটমাছ কাগজৰ লগত নাম্বাৰ 2 সিক্ত লিটমাছ কাগজৰ লগত গেছটোৰ বিক্ৰিয়া কেনে হ'ব নাম্বাৰ বি ইয়াত বিক্ৰিয়াটোৰ সন্তুলিত সমীকৰণ লিখা নাম্বাৰ এৰ এনসাৰটো হৈছে সালফাৰ হ'ল অধাতু আৰু অধাতুৰ অক্সাইডবোৰ আম্লিক হয় অধাতুৰ অক্সাইডৰ লগত পানীৰ বিক্ৰিয়া ঘটিলে হেতু এসিড উৎপন্ন হয় সেইকাৰণে অধাতুৰ অক্সাইডক আম্লিক বুলি কোৱা হয় এই ক্ষেত্ৰত সালফাৰ ডাই অক্সাইড উৎপন্ন হ'ব যেটো আম্লিক হ'ব নাম্বাৰ 1 এৰ 1 ই শুকান লিটমাছ কাগজৰ লগত বিক্ৰিয়া নকৰে কাৰণ শুকান লিটমাছ কাগজে শুকান HCl গেছক সিক্ত কৰিব নোৱাৰে গতিকে এই শুকান লিটমাছ কাগজে শুকান HCl গেছৰ লগত কোনো ধৰণৰ বিক্ৰিয়া নকৰিব ওকে নাম্বাৰ 2 আছে নীলা লিটমাছ কাগজক ৰঙালৈ পৰিৱৰ্তন কৰিব কাৰণ প্ৰশ্নটোত আছিল সিক্ত লিটমাছ কাগজৰ লগত গেছটোৰ বিক্ৰিয়া কেনে হ'ব সিক্ত লিটমাছ কাগজত পানীৰ কণিকা থাকে আৰু যেহেতু উৎপন্ন হোৱা দ্ৰৱটো হৈছে এসিডৰ দ্ৰৱ গতিকে এসিডৰ যেহেতু হেতু হৈছে অধাতুৰ অক্সাইডে সিক্ত লিটমাছ কাগজত থকা পানীৰ কণিকাৰ লগত বিক্ৰিয়া কৰি এসিড উৎপন্ন হ'ব গতিকে সিক্ত লিটমাছ কাগজ বুলি ক'লে ইয়াতে নীলা ৰঙৰ সিক্ত লিটমাছ কাগজ হ'ব নীলা লিটমাছ কাগজ পানীৰ কণিকা থকা নীলা লিটমাছ কাগজৰ ৰংটো ৰঙালৈ পৰিৱৰ্তন হ'ব লুট মামৰ দ্বাৰা ৰোধ কৰিবলৈ দুটা উপায় বৰ্ণনা কৰা উপায় দুটা হ'ল লুৰ ওপৰত গ্ৰীজ তেল সানি ৰং কৰি নাম্বাৰ 2 লুৰ ওপৰত জিংকৰ প্ৰলেপ দি যেটোক দস্তা লেপন বুলি কোৱা হয় দস্তা লেপন মানে জিংক হয় জিংকৰ লেপন দিয়া পদ্ধতি হৈছে দস্তা লেপন জিংকৰ আন এটা নাম হৈছে দস্তা কুৱেশ্যন নম্বৰ 11 অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অধাতুবিলাকে কেনে অক্সাইড উৎপন্ন কৰে অধাতুৰ অক্সাইডবোৰ আম্লিক ধৰ্মী হয় ইয়াৰ অৰ্থ হ'ল যেতিয়া পানীত দ্ৰৱীভূত কৰা হয় তেতিয়া নীলা লিটমাছৰ বৰণ ৰঙা হয় ওকে অধাতুৰ অক্সাইড বিলাক তাৰমানে সালফাৰ ডাই অক্সাইড নাইট্ৰজেন ডাই অক্সাইড কাৰ্বন ডাই অক্সাইড এই অধাতুৰ অক্সাইড বিলাক যেতিয়া পানীৰ লগত মিহলোৱা হয় তেতিয়া এসিড উৎপন্ন কৰে তাৰমানে নীলা লিটমাছৰ ৰং ৰঙা কৰে ওকে ইয়াত নীল আছে নীল নহয় ইয়াত নীলা লিটমাছৰ বৰণ ৰঙা কৰে নীলা হ'ব ওকে উদাহৰণ কাৰ্বন প্লাস অক্সিজেন কাৰ্বন ডাই অক্সাইডটো হৈছে অধাতুৰ অক্সাইড যেতিয়া কাৰ্বন ডাই অক্সাইডক পানীৰ লগত মিহলোৱা হয় তেতিয়া কাৰ্বনিক এসিড উৎপন্ন হয় এইটো হৈছে বিক্ৰিয়াটো হৈছে H2CO3 মানে সংকেতটো হৈছে কাৰ্বনিক এসিডৰ সংকেতটো হৈছে H2CO3 ওকে কাৰ্বন ডাই অক্সাইডক যেতিয়া পানীৰ লগত মিহলোৱা হ'ব তেতিয়া কাৰ্বনিক এসিড বা H2CO3 উৎপন্ন হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 12 আছে কাৰণ দৰ্শোৱা গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম গোল্ড আৰু সিলভাৰ ব্যৱহাৰ কৰা হয় নাম্বাৰ বি সোডিয়াম পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয় নাম্বাৰ সি এলুমিনিয়াম যথেষ্ট সক্ৰিয় ধাতু তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় নাম্বাৰ ডি ধাতু নিষ্কাশনৰ সময়ত কাৰ্বনেট আৰু সালফাইড আকৌ অক্সাইডলৈ ৰূপান্তৰ কৰা হয় ওকে এইবোৰৰ এনসাৰ চাই যোৱা নাম্বাৰ এ প্লেটিনাম সোণ আৰু সিলভাৰ ধাতুবোৰ যথেষ্ট কঠিন উজ্জ্বল আৰু এইবোৰ সহজে ক্ষয় নাযায় ইয়াৰ উপৰিও এইবোৰ উচ্চ ঘাত সহনশীল আৰু নমনীয় গুণ সম্পন্ন এইবোৰ কাৰণতে উক্ত ধাতুবোৰ অলংকাৰ বনোৱাত ব্যৱহাৰ কৰা হয় নাম্বাৰ বি সোডিয়াম পটাছিয়াম আৰু লিথিয়াম যথেষ্ট সক্ৰিয় ধাতু হোৱা বাবে ইহঁতে সহজতে বায়ুত থকা অক্সিজেন জলীয় বাষ্প আৰু কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰে সেইভাবে ইহঁতক তেলত ডুবাই ৰখা হয় নাম্বাৰ সি এলুমিনিয়ামে বায়ুত থকা জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি ইয়াৰ উপৰিভাগত এলুমিনিয়াম অক্সাইডৰ এটা প্ৰলেপ সৃষ্টি কৰে ইয়ে এলুমিনিয়ামৰ ক্ষয় ৰোধ কৰে ই তুলনামূলকভাৱে কম মূল্যযুক্ত পাতল সহজলভ্য ঘাত সহনশীল আৰু নমনীয় গুণ সম্পন্ন বা গুণযুক্ত হোৱা বাবে ৰন্ধন ঘৰত সঁজুলি নিৰ্মাণ কাৰ্যত এলুমিনিয়াম ব্যৱহাৰ কৰা হয় নাম্বাৰ ডি কাৰ্বনেট আৰু সালফাইডৰ আকৰবোৰ নিষ্কাশনৰ সময়ত সাধাৰণতে অক্সাইডলৈ পৰিৱৰ্তন কৰা হয় এনে কৰিলে ইয়াৰ পৰা ধাতুটো লাভ কৰিবলৈ সহজ হৈ পৰে কাৰ্বনেট আকৰবোৰ তাপ জাৰণৰ দ্বাৰা আৰু সালফাইড আকৰবোৰ দগ্ধীকৰণৰ দ্বাৰা অক্সাইডলৈ ৰূপান্তৰ কৰা হয় নাম্বাৰ 13 চাবা
চেকা লগা কপাৰৰ পাত্ৰ নেমু বা তেতেলী ৰসেৰে পৰিষ্কাৰ কৰা দেখিছানে? পাত্ৰবিলাক পৰিষ্কাৰ কৰিবলৈ টেঙাজাতীয় বস্তু কিয় ব্যৱহাৰ কৰা হয়? এনচাৰটো হৈছে যেতিয়া কপাৰৰ পাত্ৰ এটা মুক্তভাৱে ৰখা হয় তেতিয়া বায়ুত থকা জলীয় বাষ্পই ইয়াৰ ওপৰত ক্ৰিয়া কৰি সেউজীয়া প্ৰলেপৰ সৃষ্টি কৰে। অ'কে, কপাৰ কাৰ্বনেটৰ ধৰ্ম ক্ষাৰকীয় হয়। নেমু আৰু এই বিক্ৰিয়াটো তোমালোকে লিখিবই নালাগে। নেমু আৰু তেতেলীৰ টেঙাত ক্ৰমে চাইট্ৰিক এচিড আৰু টাৰ্টাৰিক এচিড আৰু পিছত এটা স্পেচ দিবা, পিছত লিখিবা টাৰ্টাৰিক এচিড থাকে। এচিডে ক্ষাৰকীয় কপাৰ কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰি কপাৰৰ পাত্ৰটো উজ্জ্বল ৰঙা মুগা বৰ্ণলৈ পৰিৱৰ্তন কৰে। অ'কে, 15 চাবা, গৰম পানীৰ জলাধাৰ তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহাৰ কৰা হয় কিন্তু ষ্টীল ব্যৱহাৰ কৰা নহয় কিয়? এনচাৰটো হৈছে কাৰণ ষ্টীলতকৈ, এইটো ডিলতকৈ আছে, এইটো হ'ব ষ্টীলতকৈ কপাৰ অধিক পৰিবাহী, লগতে ই সহজে ক্ষয় নাযায় বা মামৰে নধৰে। এইবোৰ কাৰণতে গৰম পানী কৰিবলৈ তৈয়াৰ কৰা টেংকিবোৰ ষ্টীলৰ পৰিৱৰ্তে কপাৰেৰে তৈয়াৰ কৰা হয়। এইটো স্থিৰ আছে, স্থিৰ নহয়, ষ্টীলৰ পৰিৱৰ্তে কপাৰেৰে তৈয়াৰ কৰা হয়। অ'কে ষ্টুডেণ্ট।